সো বহুতে ভাবিছে হঠাৎ মই নেটৱৰ্ক মাৰ্কেটিং নকৰিব এই খাৰাকো কি কৈছোঁ কিন্তু বিশ্বাস কৰক এইটো কোনো ক্লিক বেট নহয় মই ভিডিঅ'টোৰ শেষলৈকে এই কথাটো টিকি থাকিম যে নেটৱৰ্ক মাৰ্কেটিং কেতিয়াও নকৰিব সো হেল্ল' এভৰিৱান দিছ মি বিশাল দেব দিছ সাইড আই এম এন অনলাইন এণ্টাৰপ্ৰিনাৰ আৰু আজি একচুৱেলি এইটো কোনো ভিডিঅ' নহয় আজি আমি কথা পাতিম মই কিছুমান কুৱেশ্যনছ কৰিম আৰু সেই কুৱেশ্যনছবোৰৰ আনচাৰ আপোনালোকে কমেণ্ট বক্সত প্লিজ জনাব কাৰণ এই কুৱেশ্যনছবোৰৰ আনচাৰ ভাবোঁতে আপুনি এই বস্তুটো ক্লিয়াৰ হৈ যাব যে আপুনি এই বিজনেছটো কৰিব নাই সো ভিডিঅ'ত যদি আহিয়ে গ'ল তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব কাৰণ আজিৰ এই ভিডিঅ'টোৰ কণ্টেণ্ট ইমানেই ৰিচ যে এই ভিডিঅ'টোৱে আপোনাক এটা নেক্সট লেভেলৰ ক্লেৰিটি দি দিব এই বিজনেছটোৰ প্ৰতি সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' সো নম্বৰ 1 কুৱেশ্যন ইণ্ডিয়াত প্ৰত্যেক বছৰ 1 কোটি গ্ৰেজুৱেটছ প্ৰডিউচ হয় বিভিন্ন কলেজেছ এণ্ড ইউনিভাৰ্চিটিৰ পৰা সো যিকোনো গভৰ্ণমেণ্ট বা যিকোনো প্ৰাইভেট ছেক্টৰ বা যিকোনো টপ MNC কোম্পানীজৰ কাৰণে এইটো প্ৰেক্টিকেলি সম্ভৱ নে যে প্ৰত্যেক বছৰ 1 crore চাকৰি মানে 1 crore জবছ প্ৰডিউচ কৰিব 1 crore বাদ দিয়ক 25 লাখ চাকৰি প্ৰডিউচ কৰা সম্ভৱ হয়নে য়েছ অৰ নো আপুনি কি ভাবে এইটো মোৰ কুৱেশ্যন আছিল আপুনি য়েছ অৰ নো আপুনি তলত কমেণ্ট বক্সত জনাব আৰু আপুনি যদি ডেছক্ৰাইব কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ডেছক্ৰাইবো কৰিব পাৰে সো নম্বৰ 2 কুৱেশ্যন যদি ধৰি লওঁ যে 25 লাখ জব যদিও প্ৰডিউচ হৈ আছে তেতিয়াহ'লে সেই জবছবোৰ আজিৰ ডেটত ছিকিউৰ্ড হয়নে আহিবলগীয়া দিনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বহুতো চাকৰি নাইকিয়া কৰি পেলাব মানুহৰ জেগাবোৰ ৰবটছে ল'ব আজিৰ যিটো এডুকেশ্যন ছিষ্টেম আহিবলগীয়া 10-15 বছৰলৈকে সেই একেটা এডুকেশ্যন ছিষ্টেম টিকি নাথাকে সো আহিবলগীয়া দিনত আজিৰ এই জবছবোৰ ছিকিউৰ্ড হৈ থাকিবনে সেইটো যদি মই প্ৰমাণ কৰিবলৈ হয় তেতিয়াহ'লে মই ক'ম যে আজিকালি মিউজিক ভিডিঅ'ছবোৰত যেনেকৈ ড্ৰোন শ্বুটছ লয় টপ এংগলৰ পৰা ভিডিঅ' শ্বুট কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰা হয় আল্টিমেটলি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰা হয় আজিৰ পৰা 10 বছৰ আগলৈকে সেই একেটা শ্বট ল'বলৈ হেলিকপ্টাৰৰ ওপৰত কেমেৰামেনে বহি শ্বুট কৰিছিল তাৰমানে 10টা বছৰৰ ভিতৰত সেই পাইলটজনৰ চাকৰি আৰু সেই কেমেৰামেনজনৰ চাকৰি দুটা চাকৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে ড্ৰোনে খাই পেলালে সো আপুনি ভাবে নাই আহিবলগীয়া দিনত এই জবছবোৰ ছিকিউৰ্ড হৈ থাকিব য়েছ অৰ নো এইটো মোৰ কুৱেশ্যন আছিল কমেণ্ট বক্সত আপুনি ডেছক্ৰাইবো কৰিব পাৰে বা য়েছ অৰ নট চিম্পলি আনচাৰ কৰিব পাৰে নম্বৰ 3 আজিৰ তাৰিখত ঘৰখন চলাবলৈ বহুত কষ্ট হৈছে এনেধৰণৰ কথা বতৰা আপুনি লকডাউনৰ পিছত হয়তো আপোনাৰ আশে পাশে শুনিছে আপুনি কাৰেণ্ট মাৰ্কেট চিটুৱেশ্যনটোক এনালাইজ কৰিব পাৰিছেনে প্ৰায় সকলো ইণ্ডাষ্ট্ৰিতে ডাউনফল হৈছে টেলিকম ইণ্ডাষ্ট্ৰি হওক ৰিয়েল ইষ্টেট ইণ্ডাষ্ট্ৰি হওক অট'মোবাইল ইণ্ডাষ্ট্ৰি হওক প্ৰায় সকলো ইণ্ডাষ্ট্ৰিতে ডাউনফল আহিছে যিসকল লোকে ট্ৰেডিং কৰে বা ষ্টক এক্সচেঞ্জ কৰে বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেখেতসকলে বুজি পাব মই কি ক'ব বিচাৰিছোঁ প্ৰায় সকলো ইণ্ডাষ্ট্ৰিত ডাউনফল হৈছে এইটো আপুনি এগ্ৰি কৰেনে ডু ইউ এগ্ৰি উইথ দিছ য়েছ অৰ নো নম্বৰ 4 এই কুৱেশ্যনটো মই মোৰ ইউটিউব নিউজটো কৰিব বিচাৰোঁ যিসকল ইউটিউব মোৰ ভিডিঅ'ত চাই আপোনালোকে জানে নে যে ইণ্ডিয়া ৱৰ্ল্ডৰ আটাইতকৈ য়ংগেষ্ট কাণ্ট্ৰি হয় ইণ্ডিয়াৰ যিটো টোটেল পপুলেশ্যন তাৰে 34% পপুলেশ্যন 18 to 24 এজ গ্ৰুপৰ হয় আৰু ইণ্ডিয়াৰ টোটেল পপুলেশ্যনৰ 64% পপুলেশ্যন ৱৰ্কিং কেটেগৰীত মানে কাম কৰিব পৰা শ্ৰেণীৰ হয় আপোনালোকে ভাবেনে যে ইণ্ডিয়াৰ ইউথসকলৰ মাজত এটা এক্সট্ৰিম লেভেলৰ পটেনচিয়েল আছে ইণ্ডিয়াৰ ইউথসকলৰ মাজত এটা এক্সট্ৰিম লেভেলৰ এক্সাইটমেণ্ট আৰু কাম কৰিব পৰা হেঁপাহ আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আজিৰ মাৰ্কেটত আমাৰ ইউথসকলৰ কাৰণে কাৰেক্ট প্লেটফৰ্ম বহুত বেছি নাই বহুত বেছি অপশ্যনছ নাই আৰু যিবোৰ অপশ্যনছ আছে তাত বহুত বেছি কম্পিটিশ্যন আপুনি ভাবেনে যে আমাৰ ইউথসকলক যদি এটা কাৰেক্ট প্লেটফৰ্ম দি দিয়া যায় তেতিয়াহ'লে তেখেতসকলে জুই লগাই দিব পাৰে বহুত ডাঙৰ কিবা কৰি দিব পাৰে আৰু ইণ্ডিয়াক নম্বৰ 1 কৰি দিব পাৰে আপোনালোকে ভাবেনে ডু ইউ এগ্ৰি উইথ দিছ কমেণ্ট বক্সত ৰিপ্লাই কৰক য়েছ অৰ নো সো এই গোটেইবোৰ কুৱেশ্যনছৰ আনচাৰ দিব আৰু আনচাৰবোৰ দিব যাওঁতে আপুনি এই বস্তুটো ক্লিয়াৰ হৈ যাব যে আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগে নে নাই এতিয়া মই কিছু কথা পাতিম নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীক লৈ যিটো সময়ত আটাইবোৰ ইণ্ডাষ্ট্ৰী ডাউনফল হৈ আছে সেই একেটা সময়ত ফিকিৰ KPMGৰ এটা ৰিপৰ্ট যিটো গভৰ্ণমেণ্টৰ ডাটা হয় আপুনি গুগল কৰি ল'ব সেইটোৱে কৈছে যে বাই 2025 চনৰ ভিতৰত 64,500 crore ইণ্ডাষ্ট্ৰী বনিবলৈ গৈ আছে ইণ্ডিয়ান ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী যিটো সময়ত আটাইবোৰ ইণ্ডাষ্ট্ৰী ডাউনফল হৈ আছে সেই সময়ত এটা ইণ্ডাষ্ট্ৰীয়ে কৈছে ডেট আই এম গ্ৰ'য়িং ইফ ইউ ৱান্ট টু গ্ৰ' জইন মি এণ্ড ষ্টাৰ্ট বিজনেছ উইথ মি সো এনেকুৱা এটা বিজনেছ এনেকুৱা এটা ইণ্ডাষ্ট্ৰীক আমি এনালাইজ কৰাৰ প্ৰয়োজন আছে য়েছ অৰ নো কমেণ্ট বক্সত জনাব যদি মই এনেকুৱা এটা ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ যিটোৱে 2018 পৰা 2019 লৈকে $40 billion 1 billion মানে 7,000 crores $40 billion টাৰ্ণঅভাৰ অলৰেডি জেনেৰেট কৰিলে আৰু তাৰে 50% অন এন এভাৰেজ $20 billion পইচা ডিষ্ট্ৰিবিউট কৰি দিলে তেনেকুৱা ইণ্ডাষ্ট্ৰীক আমি এনালাইজ কৰাৰ প্ৰয়োজন আছে নে নাই য়েছ অৰ নো কমেণ্ট বক্সত জনাব আমাৰ সমাজত এটা প্ৰব্লেম আছে আমাৰ সমাজত এটা সমস্যা আছে যাৰ কাৰণে বেছিভাগ মানুহে একশ্যনছ নলয় বা একশ্যনছ ল'বলৈ ভয় কৰে কিছুমান ফ্ৰড কোম্পানীজৰ কাৰণে এই বিজনেছৰ প্ৰতি আমাৰ এটা নেগেটিভ ইমেজ আছে বা এই বিজনেছক আমি মানুহ ফচোৱা বিজনেছ টুপি পিন্ধা বিজনেছ বিভিন্ন নামাকৰণ দিবলৈ আৰম্ভ কৰিলোঁ কিন্তু যিটো সময়ত গোটেই বিজনেছবোৰ বা গোটেই ইণ্ডাষ্ট্ৰীবোৰ ডাউনফল হৈ আছে সেই একেটা সময়ত যদি কোনোবা এটা ইণ্ডাষ্ট্ৰী গ্ৰ' কৰি আছে তেতিয়াহ'লে সেই ইণ্ডাষ্ট্ৰীটোক আমি এনালাইজ কৰাৰ প্ৰয়োজন আছে নে য়েছ অৰ নো কিছুমান ফ্ৰড কোম্পানীজৰ কাৰণে আমি সকলোৱে এই ইণ্ডাষ্ট্ৰীটোক ব্লেম কৰিবলৈ আৰম্ভ কৰিলোঁ এই পৃথিৱীত এনেকুৱা কোনখন ইণ্ডাষ্ট্ৰী নাই য'ত ফ্ৰড হোৱা নাই লাগিলে সেইখন অট'মোবাইল ইণ্ডাষ্ট্ৰী হওক লাগিলে টেলিকম ইণ্ডাষ্ট্ৰী হওক বেংকিং ইণ্ডাষ্ট্ৰী হওক ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰী হওক কোনখন এনেকুৱা এখন ইণ্ডাষ্ট্ৰী আছে য'ত ফ্ৰড হোৱা নাই
সো গতিকে কোনোবা এটা কোম্পানী যদি ফ্ৰড কৰিছে তেতিয়াহ'লে গোটেই ইণ্ডাষ্ট্ৰিটোক আমি ভুল কোৱাৰ কোনো অধিকাৰ নাই যদি কিছুমান ফ্ৰড কোম্পানীজ আছে তেতিয়াহ'লে কিছুমান জেনুইন লিগেল কোম্পানীজো আছে সো আপুনি যদি জেনুইন আৰু ফ্ৰডৰ মাজত যদি এনালাইজ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি সেই গোটেই ইণ্ডাষ্ট্ৰিটোক ফ্ৰড কৰাৰ কোনো অধিকাৰ নাই এতিয়া এইকেইটা কথা ঠিকে আছোঁ নেটৱৰ্ক মাৰ্কেটিং কেতিয়াও নকৰিব আপুনি নেটৱৰ্ক মাৰ্কেটিং কেতিয়াও নকৰিব যদি আপোনাৰ ওচৰত এনেকুৱা ছেকেণ্ড কিবা এটা অপৰচুনিটি আছে য'ৰ পৰা আপুনি মাহেকত 1 পৰা 2 লাখ টকা ইনকাম কৰিব পাৰে উইদাউট মেজৰ ইনভেষ্টমেণ্ট একেবাৰে সৰু ইনভেষ্টমেণ্টৰে যদি আপুনি ডাঙৰ কিবা এটা যদি এম্পায়াৰ বিল্ড কৰিব পাৰে নেটৱৰ্ক মাৰ্কেটিঙৰ বাহিৰে যদি আপোনাৰ ওচৰত কিবা এটা ছেকেণ্ড অপৰচুনিটি বা ছেকেণ্ড অপশ্যন আছে তেতিয়াহ'লে আপুনি নেটৱৰ্ক মাৰ্কেটিং কেতিয়াও নকৰিব সো ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব টিল দ্য টাইম কিপ শাইনিং কিপ গ্ৰ'য়িং বেষ্ট অফ পিপল